নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ভাৰতীয় সংবিধান আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত মুঠ 40টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ভাৰতীয় সংবিধান আৰু ৰাজনৈতিক ব্যৱস্থাৰ প্ৰথম দুটা খণ্ডৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব। যদি সেই দুটা ভিডিঅ' চোৱা নাই তেনেহ'লে চাই ল'ব। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কুৱেশ্যন নম্বৰ 1, সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদৰ কাৰ্যকাল কিমান? উত্তৰ 6 বছৰ। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় সংসদৰ আটাইতকৈ বৃহৎ সমিতি কোনখন? উত্তৰ, ভাৰতীয় সংসদৰ আটাইতকৈ বৃহৎ সমিতিখন হ'ল অনুমানিক ব্যয় পৰীক্ষা সমিতি। কুৱেশ্যন নম্বৰ 3, সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে? উত্তৰ, সংসদৰ যুটীয়া অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। কুৱেশ্যন নম্বৰ 4, ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? উত্তৰ, ৰাষ্ট্ৰপতিক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শপত বাক্য পাঠ কৰায়। কুৱেশ্যন নম্বৰ 5, তলৰ কোনজনে দুয়োখন সদনৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে? উত্তৰ, ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 6, ৰাজ্যসভাৰ উপাধ্যক্ষজনক কোনে মনোনীত কৰে? উত্তৰ, ৰাজ্যসভাৰ সদস্যসকলে। কুৱেশ্যন নম্বৰ 7, ৰাজ্যসভাই অৰ্থ বিল পাছ কৰাত সৰ্বাধিক কিমান দিন বিলম্ব কৰিব পাৰে? উত্তৰ, 14 দিন। কুৱেশ্যন নম্বৰ 8, ৰাজ্যৰ বিধান পৰিষদ কোন অনুচ্ছেদ মতে গঠন বা ভংগ হয়? উত্তৰ, 169 নং অনুচ্ছেদ মতে। কুৱেশ্যন নম্বৰ 9, কোনো এখন বিল অৰ্থ বিল হয় নে নহয় সেয়া নিৰ্ধাৰণৰ ক্ষমতা কাক দিছে? উত্তৰ, অধ্যক্ষক। কুৱেশ্যন নম্বৰ 10, ৰাজ্যসভা কোনে ভংগ কৰিব পাৰে? উত্তৰ, ৰাজ্যসভা কোনেও ভংগ কৰিব নোৱাৰে। কুৱেশ্যন নম্বৰ 11, সংবিধান অৱমাননাৰ অপৰাধত ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কোনে কৰিব পাৰে? উত্তৰ, দুয়োখন সদনে, অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভাৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰিব পাৰে। কুৱেশ্যন নম্বৰ 12, উপ-ৰাষ্ট্ৰপতি তলৰ কোনটো অনুষ্ঠানৰ প্ৰধান সভাপতি? উত্তৰ, লোকসভাৰ। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পূৰাব লাগে? উত্তৰ, 6 মাহৰ ভিতৰত। কুৱেশ্যন নম্বৰ 14, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ? উত্তৰ, লোকসভাৰ ওচৰত। কুৱেশ্যন নম্বৰ 15, ৰাষ্ট্ৰপতি নিৰ্বাচন কোনে পৰিচালনা কৰে? উত্তৰ, ভাৰতৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰপতি নিৰ্বাচন পৰিচালনা কৰে। কুৱেশ্যন নম্বৰ 16, কাৰ্যকাল শেষ হোৱা পূৰ্বে উপ-ৰাষ্ট্ৰপতিক কোনে অপসাৰণ কৰিব পাৰে? উত্তৰ, কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিক উভয় সদনে অপসাৰণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 17, বৰ্তমান বিহাৰ বিধান পৰিষদৰ সদস্য সংখ্যা কিমান? উত্তৰ, 96 জন। কুৱেশ্যন নম্বৰ 18, ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে? উত্তৰ, মুখ্যমন্ত্ৰীয়ে। কুৱেশ্যন নম্বৰ 19, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উত্তৰ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কুৱেশ্যন নম্বৰ 20, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? উত্তৰ, 65 বছৰ। কুৱেশ্যন নম্বৰ 21, ৰাজ্যপাল কাৰ ওচৰত জবাবদিহি হ'ব লাগে? উত্তৰ, ৰাষ্ট্ৰপতিৰ ওচৰত। কুৱেশ্যন নম্বৰ 22, সংবিধানৰ 42তম সংশোধনী অনুসৰি কোনখন আদালতৰ ক্ষমতা হ্ৰাস কৰিব বিচাৰিছিল? উত্তৰ, উচ্চ ন্যায়ালয়ৰ। কুৱেশ্যন নম্বৰ 23, ৰাজ্যিক বিধানসভাৰ সদস্য নোহোৱাকৈ এজন লোকে কিমান দিন ৰাজ্যিক মন্ত্ৰীসভাৰ সদস্য হৈ থাকিব পাৰে? উত্তৰ, 6 মাহ। কুৱেশ্যন নম্বৰ 24, উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ উপৰিও
মুঠ ন্যায়াধীশৰ সংখ্যা কিমানজন? উত্তৰ 25 জন। কুৱেশ্যন নম্বৰ 25 বৈধতা বিচাৰৰ ক্ষমতা কোনে ভোগ কৰিব পাৰে? উত্তৰ উচ্চতম ন্যায়ালয়ে। কুৱেশ্যন নম্বৰ 26 উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ শপত বাক্য কোনে পাঠ কৰায়? উত্তৰ ৰাজ্যপালে। কুৱেশ্যন নম্বৰ 27 1994 চনৰ পঞ্চায়তী ৰাজ আইনৰ আগত কিমান চনৰ পঞ্চায়তী ৰাজ আইন আছিল? উত্তৰ পঞ্চায়তী ৰাজ আইন 1986। কুৱেশ্যন নম্বৰ 28 নিম্ন আদালতৰ ওপৰত কাৰ কৰ্তৃত্ব থাকে? উত্তৰ নিম্ন আদালতৰ ওপৰত ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কৰ্তৃত্ব থাকে। কুৱেশ্যন নম্বৰ 29 স্বায়ত্তশাসিত পৰিষদবোৰৰ কাৰ্যকাল কিমান? উত্তৰ 5 বছৰ। কুৱেশ্যন নম্বৰ 30 2011 চনৰ সংশোধনী মতে গাঁও পঞ্চায়তৰ কিমান আসন মহিলাৰ বাবে সংৰক্ষিত? উত্তৰ 50%। কুৱেশ্যন নম্বৰ 31 পৌৰ নিগমত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত থাকে? উত্তৰ 20%। কুৱেশ্যন নম্বৰ 32 কিমান চনত পৌৰ আইন পাছ কৰা হয়? উত্তৰ 1962 চনত। কুৱেশ্যন নম্বৰ 33 জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থাকিব লাগে? উত্তৰ 40,000 জন। কুৱেশ্যন নম্বৰ 34 পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয়? উত্তৰ 1970 চনত। কুৱেশ্যন নম্বৰ 35 1994 চনৰ পঞ্চায়তী ৰাজ আইনে কেইতৰপীয়া পঞ্চায়তৰ ব্যৱস্থা কৰিছে? উত্তৰ 3 তৰপীয়া। কুৱেশ্যন নম্বৰ 36 পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? উত্তৰ পৌৰসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা 30 জন। কুৱেশ্যন নম্বৰ 37 সংসদীয় সদস্য নোহোৱাকৈ কোনে সংসদৰ কথাত মাত মাতিব পাৰে? উত্তৰ এটৰ্নী জেনেৰেলে। কুৱেশ্যন নম্বৰ 38 ভাৰতীয় সংবিধানৰ মতে সৰ্বোচ্চ ন্যায়িক অধিকাৰ কাৰ আছে? উত্তৰ উচ্চতম ন্যায়ালয়ৰ। কুৱেশ্যন নম্বৰ 39 বাৰ্ষিক বিত্তীয় খতিয়ান সংসদৰ 2 সদনত কোনে উপস্থাপন কৰে? ইয়াৰ উত্তৰ হ'ল ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 40 লোকসভাৰ অধ্যক্ষৰ দৰমহা আৰু সা সুবিধা কোনে নিৰ্ধাৰণ কৰে? উত্তৰ সংসদে। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।